মনটো শনিবাৰৰ পৰাই ভাল লাগি থাকে কাৰণ অহা কাইলে দেওবাৰ নিজৰ কাৰণে অকমান সময় উলিয়াব পাৰিম বহুদিনে হ'ল আমি দুইটা ক'তো একেলগে ওলাই যোৱা নাছিলোঁ কিন্তু যোৱা দেওবাৰে ভাবিলোঁ অকমান ওলাই যাওঁ কিন্তু বেলেগ ঠাই বিচাৰি নাপালোঁ শেষত গৈ পেলাই গুৱাহাটীৰ পৰা অকমান দূৰত চন্দ্ৰপুৰৰ পিনে গ'লোঁ আৰু তাত আছে ধুনীয়া এডোখৰ ঠাই যাৰ নাম হৈছে খামৰেঙা বহুতে হয়তো গৈছে মোৰ এয়া তৃতীয়বাৰ তাত যোৱা আচল কাৰণটো জানানে এই আম টেঙা ইমান বেছি ভাইৰেল হৈ আছিলে ইনষ্টাগ্ৰামত সেইকাৰণে ভাবিলোঁ ময়ো এপাক খাই আহোঁ তাৰ পৰা আৰু সঁচাকে মিঠা টেঙা জ্বলা সকলোখিনি পাৰফেক্ট আছিলে টেঙা পাৰ প্লেট 50 টকাকে লৈছে খামৰেঙাখন খুবেই বেছি ডাঙৰ ঠাই বন্ধৰ দিন বুলি পৰিয়ালৰ লগত বহুতে পিছদিনাখন পিকনিক খাব আহিছিলে ধুনীয়া প্ৰকৃতিৰ পৰিৱেশ উপভোগ কৰি আমিও ঘৰমুৱা হ'লো আহোঁতে এইখন ধাবা পালোঁ পিছে তাৰে ভিতৰত থালি নাপায় আৰু মোৰ খুব বেছি থালি খাব মন যায় আছিলে তাৰ পৰা ওলাই আহি আমি সোমালোঁ চন্দ্ৰপুৰ ধাবাত আৰু ধুনীয়াকে তৃপ্তিৰে এসাঁজ খাই পেলাই আমি দুয়ো ঘৰমুৱা হ'লো দেওবাৰ মানে হৈছে আপোন মানুহৰ লগত সময় কটোৱা দিন